নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈকে। আজিৰ নতুন ভিডিঅ'টো আপোনালোকে আগবঢ়াইছো এক নান্দনিক পৰিৱেশত সৌন্দৰ্যময় ভৰা এই পৰিৱেশ আমাৰ বঙাইগাঁও টি ষ্টেটৰ। ইয়াতে আপোনালোকে ফুৰিবলৈ আহিব পাৰে, ভাল এটা পৰিৱেশ ইয়াতে আছে। ফটোশ্বুট কৰিব আহিব পাৰে, বিভিন্ন ধৰণৰ ফিল্ম শ্বুটিং কৰিব আহিব পাৰে। ইয়াত ফুৰি ভাল লাগে। আৰু মই ইয়াতে আহিছোঁ বিশেষকৈ বঙাইগাঁৱত যোৱাকালি থাকিলোঁ, জুবিনদাৰ ফাংচন চালোঁ ইয়াতে। আপোনালোকক এই ভিডিঅ'টোত কিছু মুহূৰ্ত দেখুওৱা হ'ব আপোনালোকক, আৰু আমাৰ ঘৰৰ পৰা অহা কিছু ৰড ট্ৰিপছ, বাইকৰ ট্ৰিপছ আপোনালোকক দেখুওৱা হ'ব। চাই থাকক, ভিডিঅ'টো নিশ্চয় ভাল লাগিব আপোনালোকৰ। চ' আশা কৰোঁ ভাল লাগিব। আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযায় যেন মোৰ চেনেলটো, যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। চ' ধন্যবাদ। ফুল করা মোর মনরে কল্পনা যে টুকা হুয়া মোর মনে খাপনা তুলসী হুয়া শান্তি হোৱা অময়া মৰম খোৱা খোৱা মোৰ মনৰে কল্পনা যে টুকা হোৱা মোৰ প্ৰেমৰে ভাৱনা তুলসী হোৱা পৃথিবী তোমাতে হয় কামনার পরিধি মোরে পৃথিবী কবিতা হইব তুমি হার পোনা
আজি ইয়াতে আহিব জুবিন দা সুদূৰ মহৰ্দতে পাছতে আপোনালোকে দেখিবলৈ পাব। ইয়াতে আজি জুবিন দাৰ কাৰণে বিশাল আয়োজন চলিছে, আপোনালোকক দেখিবলৈ পাব লাহে লাহে চহৰখিনি। ইয়াতে দেখিবলৈ পাইছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী এখন, ইয়াতে জুবিন দাৰ কাৰণে বিশাল আয়োজন চলিছে গান্ধী মৈদানত। And that's the DC office of Bongaigaon. Yeah.